নমস্কাৰ সকলোলৈকে মোৰ ছায়াৰাণী মোহন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগলৈ অন্য এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আমি আমাৰ ৰুমত আমি 6জনী ছোৱালী আছোঁ। আজি আমাৰ যিহেতু ক্লাছ হোৱা নাই, পৰহিলৈৰ পৰা আমাৰ এক্সাম আছে, গতিকে আমি আমাৰ এনাই ঘৰৰ পৰা টেঙা দি পঠিয়াইছিলে, ৰবাব টেঙা আৰু বৰটেঙা। আঘোণ মাহত যিহেতু সকলোৱে এই টেঙাৰ সোৱাদটো লয়, সেইবাবে আমিও ভাবিলোঁ আজি ৰুমতে সকলোৱে টেঙা খাওঁ, আৰু সেই তাৰ ওপৰত মই এতিয়া আপোনালোকৰ আগলৈ ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আমাৰ ছাত্ৰী কেইগৰাকী সকলোৱে ইয়াত টেঙা কাটিছে। এইফালে আমাৰ লাকি বৰুৱা, বুলি ৰাজকুমাৰী, এইবাৰ আমাৰ ইছাবা আছে, এইফালে আমাৰ গাৰ্গী হাজৰিকা, এইফালে প্ৰাণচুমী বৰা, এই আমাৰ ৰাজকুমাৰী আৰু ইছাবাই ৰাজকুমাৰী বনাইছে তাইক। সকলোৱে এইবিলাক ৰবাব টেঙা বৰটেঙা কাটিছে। নাই মাল ইয়াত এখন কলপাত আনিছে, এতিয়া ইয়াত টেঙা কাটিব। আমাৰ লাকি বাৰু অথনিৰ পৰা উৎপাত কৰি আছিলে টেঙা খাবলৈ, এতিয়া আগে আহি তাই উপস্থিত। কলপাতো তাই আনিবলৈ ক'লে, এতিয়া কেঁচা জলকীয়া আনিব। এইফালে বৰটেঙা কাটি আছে প্ৰাণচুমীয়ে, এইফালে বুলিয়ে ৰবাব টেঙা কাটিছে। বুলি আজি কেনেকুৱা টেঙা খাব? আচলতে সকলোৱে এতিয়া আঘোণ মাহত ঘৰৰ পথাৰত বহি ৰ'দত টেঙা জুতি লয়, কিন্তু আমি এতিয়া পথাৰলৈ যাব নাই পৰা কাৰণে ৰুমতে আগফালে বহি পিনি সকলোৱে টেঙা জুতি ল'ম। এইফালে আমাক জলকীয়া আনি পিনি দিলেহি, জলকীয়া দিছে। চাওঁ জলকীয়া, কেঁচা জলকীয়া খাম আমি টেঙাৰ লগত। ইছাবাই পূৰা পাত কাটিছে, টেঙা খাই বহুত ভাল পায় ইছাবাই। ইফালে সকলোৱে কিন্তু পৰহিলৈ এক্সাম আছে আকৌ দেই। আমি এতিয়া টেঙা জুতি লৈছোঁ ইয়াত। আচলতে নল'লেও নহয়, আমি এতিয়া ৰুমতে থাকোঁ আৰু আমনিও লাগে ন, কিমাননো পঢ়িম। টকা বজাইছে একদম সঁচাকৈ। আজি কিন্তু এনেকৈ আমি লগে ভাগে আছোঁ যে একেবাৰে সৰুকালৰ কথা মনত পৰি গৈছে কিন্তু দেই, বহুত মনত পৰিছে মোৰ। বিশেষকৈ মই বহুত মিছ কৰিছোঁ ঘৰত। এতিয়া সকলোৱে আঘোণৰ মাহত এতিয়া টেঙা খাইছে ৰ'দত বহি, আমি এতিয়া ৰুমত আছোঁ। সেয়েহে উপায় নাপায় ঘৰৰ পৰা দি আহিব ক'লোঁ আৰু। এতিয়া আমি টেঙা খাম আৰু সকলোৱে কাটি আছে টেঙা। আমাৰ লাকি যোগালী, লাকি যোগানমন্ত্ৰী হয়। লাকিয়ে এইফালে পানী আনিছে, কলপাত আনিলে, জলকীয়া আনিলে, টেঙা আৰু তাই আনিলে ভিতৰৰ পৰা। আকৌ টেঙা কাটিবৰ কাৰণে এইখন বস্তাখনো তাই আনিছে। তাৰপিছতে এইফালে বাতিখিনি আনিছে তাই, সকলো লাকিয়ে আনিছে। লাকিয়ে আজি তোমাৰ অনুভৱটো অকণমান কৈ দিয়াচোন, কেনেকুৱা লাগিছে টেঙা খাবলৈ পাই? এইফালে আমাৰ পাত মুচিছে দেই। আৰু আমাৰ লাকি আচলতে এনেকুৱা মানে, তাইক যেতিয়া কিবা এটা অনুভৱ সুধিবলৈ কওঁ ন, মানে তোমাৰ অনুভৱটো কোৱা, বা তোমাৰ টেঙা খাই কেনেকুৱা লাগিছে, কাম কৰি কেনেকুৱা লাগিছে, ক'ৰবালৈ গ'লে আজি কেনেকুৱা লাগিছে, তাইক যদি সুধোঁ, তাই মানে মাত চাত নামাতে। তাইটো আচলতে আমাৰ লাকিটো গতে মানে এনেকুৱা, তাইটো কি বুলি ক'ম, স্বভাৱ বুলি ক'ব লাগিব। তাইটো এনেকুৱাই হয়, কিন্তু তাই ইভাগে বহুত ফূৰ্তি। কেমেৰাটো যেতিয়া অন কৰি দিওঁ নহয়, তাই মানে বহুত লাজ কৰে। কিন্তু ইভাগে আমাৰ লাকি নকৈছোঁ আৰু, নক'লেও হ'ব। আৰু এইফালে আমাৰ বুলিয়ে এক্সপাৰ্ট টেঙা খোৱাত। অথনিৰ পৰা কৈছে তাই বোলে টেঙাৰ লগত সেই মান ধনিয়া খাই বোলে। মান ধনিয়া এতিয়া আনিব কৈছিলে, মান ধনিয়ানো আনিবলৈ এতিয়া নগ'লোঁ আৰু। মান ধনিয়া খাই বুলি কোৱা শুনিছোঁ, তাই ক'ৰবাত শুনিলে। তাৰপৰা মান ধনিয়া নহয়, অকল ধনিয়াটো হয় নাই? মান ধনিয়া দুইটাই খায় ঠিক টেঙা। এতিয়া কিন্তু তাত আমি সেইবিলাক নাই পোৱা আৰু। এতিয়া আমি অকল জলকীয়া টেঙা এনেকৈ খাম। লাকি এইফালে পাত মুচি আছে, এইফালে জলকীয়া কাটিছে গাৰ্গীয়ে। কৈছোঁ তাকে তহঁতৰ বোলো টেঙা খাবলৈ যে ল'লি, পঢ়া শুনা কমপ্লিট হ'ল নে? টোপনি মাৰিবিগৈ টেঙা খাই খাই। টেঙা খালে টোপনি আহিব নহয়, টোপনি মাৰিবি। এইটো কাটিছিলে নি? আমাৰ বুলি ৰাজকুমাৰী এইবোৰ কি কাম কৰিছে? কালি লাচিত দিৱস নাই, প্ৰেক্টিচ কৰিছে। দেশতকে মোমাই ডাঙৰ, দেশতকে মোমাই ডাঙৰ নহয়। লাকি হাই কৈ দিয়া। ইমান লাজ কৰিছে চক তাই। আচলতে আমাৰ লাকিয়ে ইমানেই লাজ কৰে নহয়, কলপাত দি তাই মুখখন ঢাকি দিছে। আইও মোৰ সোণ পখিলীজনী। গান গাইছে। এতিয়া আজি যদি আঘোণৰ মাহত পথাৰত থাকিলেহেঁতেন ন, একদম মানে পকা ধানৰ মাজে মাজে সৰু সৰু আলি গাই দিলোঁ হ'লে। কিন্তু এতিয়া ইয়াতনো ক'ৰ পৰা গাম আৰু এইবিলাক।
একেবাৰে মুকলি আকাশৰ তলত বহি আমি টেঙা খাবলৈ লৈছোঁ ইফালে ইছাবাই টেঙাখিনি কাটি একেবাৰে ৰেডি হৈ গৈছে আমি এতিয়া খাম টেঙাখিনি বাকী টেঙা খাওঁ লাগি আছেনে লাগি আছে এইফালে বলি ৰাজকুমাৰে লাকি বৰক এটি মুকুট পিন্ধাইছে ৰবাব টেঙাৰ মুকুট একদম য়েল্লো মিলি গৈছে চোৱা এইবাৰ ইছাবাক পিন্ধাইছে দেই মুকুট বুলিয়ে কি এনেকে থম নেকি নে খাম টেঙা খাম আজি এইবাৰ টেঙা ইতিমধ্যে কাটি শেষ হ'ল আমি খাবলৈ লৈছোঁ ইতিমধ্যে টেঙা হৈ গ'ল আমি খাইছোঁ এইখিনিতে টেঙা খাই থকা সময়তে ভাস্কৰ দাদালৈ মনত পৰিছে আমাৰ ভাস্কৰজ্যোতি বৰুৱা দাদালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সুদূৰ দগাভেটাৰ পৰা আমাক আনি ভাস্কৰে টেঙা দিছিলেহি পৰহি দিনা আৰু ভাস্কৰে আনি দিয়াৰ বাবে আমি টেঙাখিনি খাবলৈ পাইছোঁ সকলো লগৰখিনিৰ লগত মিলি খাই বহুত ভালো লাগিছে বতৰৰ ফল এনেকৈ যাতে আগলৈও যাতে আমাক এনেকৈ বতৰৰ ফলবিলাক আনি দিয়ে তাৰে কামনা কৰিছোঁ আৰু এতিয়া আমি খাওঁ আৰু এতিয়া আমাৰ আজি টেঙা খাই শেষ হৈছে সকলোৱে টেঙা খালে খাই কেনেকুৱা লাগিলে সকলোকে সুধিছোঁ বহুত ভাল লাগিলে আজি এইটো পৰিৱেশ আমি বহুত দিনৰ মূৰত পাইছোঁ আৰু এইফালে লাগি ভাল লাগিলে নিশ্চয় টেঙা খাই তাৰ আশাটো পূৰণ হ'ল আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্টত জনাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব